মৰ্নিং তো ৰাতিপুৱা উঠিলোঁ আজি হ'ল 3 নম্বৰ ডে মানে গৈ আছোঁ মানে এটা বেলেগ ঠাইলৈ মানে কলকাতাৰ তো লগ পাই আছোঁ ভিডিঅ'ত তো চাই থাকিব ভিডিঅ'টো কিমান পানী হৈছে মানে গোটেই ৰাতি বৰষুণ দি আছিল তো সেইবাবে পানী চাওক কিমান পানী হৈছে এতিয়া তাকে ভাবি আছোঁ কেনেকৈ যাওঁ সেইবিলাক ঠাই মানে ৰাতিপুৱা উঠিছোঁ জাষ্ট উঠি কি দেখিলোঁ ইমান পানী আমি লং পেণ্ট পিন্ধি আহিলোঁ তো আমি গমেই নাপালোঁ ইমান পানী আছে যে তো অলপচোন চাই দিয়ক আপোনালোকে এয়াই হ'ল মানে ৰাতিপুৱা 4:30 কলকাতা তো চাব পাৰে তো এতিয়া মানে গাড়ী ৰখি আছোঁ তো গাড়ী আহিলে যাম আৰু মানে দীঘা যাম দীঘা বীচ তো আপোনালোকক দেখাম আজি ধুনীয়া ভিডিঅ' হ'ব এইটো তো চাই থাকিব ভিডিঅ'টো মানে এইবিলাক কাপোৰ পিন্ধিছোঁ যদি বৰষুণ দিয়ে তো এইবিলাকো মানে লেতেৰা হৈ যাব তো চাব পাৰে পানীৰ কাৰণে এইটো লং পেণ্টটো বহুত ভিজিছে তো বৰষুণ দিয়াৰ কাৰণে লেতেৰা হৈ যাব পাৰে হাওৰা মানে কি তাত যাব পৰা নাই হাওৰা ষ্টেচন মানে এতিয়া হাওৰাৰ পৰা যাব লাগিব দীঘা মানে হাওৰাৰ পৰা ট্ৰেইন ধৰিব লাগিব তো তাৰ পৰা যাব লাগিব দীঘা এখন হাওৰা ষ্টেচনলৈ যাই আছোঁ এতিয়া চাওক কিমান মানুহ ৰাতিপুৱাৰ হাওৰা এতিয়া হাওৰা ষ্টেচনৰ ভিতৰত আছোঁ তো এয়াই হ'ল হাওৰা ষ্টেচন কিমান ডাঙৰ চব টিকেট লৈ আছোঁ মানে টিকেট লোৱা হ'লে মানে যামেই আৰু মানে ট্ৰেইনত তো চাব পাৰে কিমান মানুহ ষ্টেচনৰ ভিতৰত এখন এতিয়া গৈ আছোঁ 17 নম্বৰ ষ্টেচন বিচাৰিয়ে নাপায় ইমান মানুহ আৰু এনেকৈ যাব লাগে তলেদি মানে ষ্টেচনৰ ভিতৰে নহয় বাহিৰত ওলাব লাগে তো এইবিলাকে আৰু ষ্টেচনৰ ঠাই বৰষুণ আহি আছে মানে সেইকাৰণে ভালকৈ চাব নাপালোঁ জেগাবিলাক দেখাব নাপালোঁ আপোনালোকক দীঘা যাবলৈ মানে ট্ৰেইনত বহি আছোঁ মানে দীঘাত ট্ৰেইন ধৰিছোঁ আৰু এতিয়া ইয়াত বহি আছোঁ আৰু তো যোৱা নাই ট্ৰেইনখন বাৰু ট্ৰেইনখন গ'লে বাৰু ভিউটো দেখুৱাম মানে বহুত ভাল লাগিব চাগে তাকে মানে ভাবি আছোঁ কিন্তু ভাল লাগিলে বৰষুণ বহুত দি আছে বহুত বৰষুণ মানে বৰষুণৰ বাবে মানে এনেকুৱা হৈছে কলকাতাৰ প্ৰায়ভাগ জেগা মানে পানীৰ তলত আছে বৰ্তমান মানে বৰষুণৰ পানী দিচোন বানপানী নহয় আৰু যাবলৈ ওলাইছোঁ এতিয়া মানে হাওৰাৰ পৰা ট্ৰেইনখন যাবই আৰু তো চাই দিয়কচোন ভিডিঅ'টো ভাল লাগিব আপোনালোকৰ অকল বৰ্তমান মানে দীঘাত সোমাই আছোঁ আৰু মানে দীঘাত সোমাই আছোঁ দীঘা তো চাব পাৰে মানে ষ্টেচনখনৰ ওচৰতে খুব ধুনীয়া আৰু তো চাব পাৰে বৰ্তমান সোমাই আছোঁ দীঘা ষ্টেচন তো এতিয়া নামিম দীঘা ষ্টেচনত কিমান মানুহ আছে কলকাতাত মানে মানুহ থাকিবই আৰু চাওক কিমান মানুহ জেগা মানে বেটাৰীত যাব লাগে তো সেইবাবে মানে দীঘা বীচলৈ আৰু অকণমান ঠাই মানে ষ্টেচনৰ পৰা নামি পেলাই আৰু তো বেটাৰীত গৈ আছোঁ সেইবাবে ফাইনেলি দীঘা বীচ পালোঁ মানে এতিয়া মানে ৰুমৰ কাৰণে মানে বিচাৰি গৈছে যিহেতু এদিন থাকিব লগা কথা আছে তো সেইবাবে মানে এতিয়া মানে আগফালে আছে দীঘা বীচত যোৱাই নাই এতিয়াও মানে ৰুম চাই আছোঁ আৰু ৰুম চাই পেলাই যামেই আৰু কিন্তু অকল পাই গ'লোঁ মানে আমাৰ ডেষ্টিনেশ্যন মানে আমাৰ যিটো ডেষ্টিনেশ্যন আছিল আৰু পাই গ'লোঁ তো চাব পাৰে বংগোপসাগৰ কেনেকুৱা এটা নাজাৰা তো চাওক বন্ধুসকল কেনেকুৱা এটা নাজাৰা হয় বন্ধুসকল চাব পাৰে আপোনালোকক ভালদৰে বাৰু দেখাই আছোঁ বীচখন কিন্তু এতিয়া মানে হোটেল ৰুম মানে পোৱাই নাই তো অলপ আগত চাব আহিলোঁ মানে হোটেল ৰুম বিচাৰি আছিলোঁ মানে পোৱাই নাই তো সেইবাবে আপোনালোকক ভালদৰে দেখাই আছোঁ অকণমান পিছত মানে সাগৰটো চাব পাৰে এইবিলাক ভালদৰে দেখাই আছোঁ অকণমান পিছত গৈ আছোঁ মানে হোটেল ৰুম বিচাৰি তো হোটেল ৰুম বিচাৰি পিছৰে হ'লে মানে আমি ভালকৈ চাম মানে সাগৰ এতিয়া অকণমান দেখালোঁ আপোনালোকক মানে ভালদৰে সাগৰৰ পাৰত থকা গোটেই মাৰ্কেটখন মানে ঘূৰিম আৰু তো আপোনালোক দেখুৱাম আপোনালোকে চাই থাকিব খুবেই ধুনীয়া হয় তো মজা লাগিব আপোনালোকৰ চাই থাকক ভিডিঅ'টো চাই থাকক ফাইনেলি মানে হোটেল পালোঁ মানে য'ত থাকিম আৰু আজি ৰাতিটো তো আজি এইখন মানে 2 নম্বৰ হোটেল কালি আছিলোঁ মানে বড় বজাৰত আছিলোঁ কালি আৰু আজি আছোঁ মানে বীচৰ কাষত আছোঁ আৰু বীচৰ ওচৰত তো বন্ধুসকল চাওকচোন হোটেলখন মানে আমি কোনটো ৰুমত আছোঁ অকণমান চাওক দুটামান ক্লিক দেখাই আছোঁ আপোনালোকক আমি থকা হোটেলখন হ'ল এইখন ৰাণী কুঠি এইখন হোটেলতে থাকিম আমি আজি ৰাতিটো ইয়াতে থাকিম ওপৰত নাথাকোঁ বাৰু তো আপোনালোকক ৰুমটো দেখাই আছোঁ বলকচোন এয়া হ'ল মানে আমি থকা মানে যিটো হোটেল ৰুম আৰু তো এইফালে এনেকৈ গৈ মই আপোনালোকক অকণমান আমাৰ ৰুমটো দেখাওঁ তো আমাৰ ৰুমটো হ'ল ৰুম নম্বৰ 15 তো বলকচোন আপোনালোকক দেখাওঁ বাৰু
তো এইটোৱে হ'ল মানে আমি আজি যিটো ৰুমত থাকিম আৰু এইটোৱে ৰুম হয়। তো আপোনালোকক দেখাওঁ মানে ৰুমটো কেনেকুৱা। তো এইটোৱে হ'ল আমি ইয়াতে থাকিম আজি। এইখন বিচনা, তো ইয়াত ফেন আছে বাৰু, আমি বাৰু AC থকাটো লোৱা নাই। তো ইয়াত মানে ইফালে সৰু এটা মানে এখন মানে বেলকনি নিচিনা আছে। তো দেখুৱাওঁ বেলকনি চাব পাৰে। ইফালে এইটো এটা সৰু, বেছি ডাঙৰ নহয়। ইয়াত বাৰু কাপোৰবিলাক মানে মেলি দিছোঁ, মানে কালি বৰষুণত ভিজিছোঁ যিহেতু বহুত বৰষুণত, তো সেইবাবে। তো ধুনীয়া আৰু একেবাৰে। চাব পাৰে। তো এতিয়া মানে চাব পাৰে ইয়াত মানে এখন আইনা এখন আছে। ইয়াত মুখ চুখ চাব পাৰে, বহুত ডাঙৰ হয়। তো এইফালে টিভিও এটা আছে ওপৰত। তো এতিয়া মানে বাথৰুমটো দেখাম আপোনালোকক, ইমান নেদেখাওঁ, অকণমান দেখাম বাৰু। তো এইফালে চাব পাৰে, ইফালে মানে বাথৰুমটো খুবেই ধুনীয়া হয়, একদম চাফা, খুবেই ধুনীয়া। তো বাকীবোৰ দেখাই নাথাকোঁ আৰু। মানে গৈ আছোঁ বিচৰ ফালে, তো ভালকৈ দেখাম, গোটেই বিচখন দেখাম ভালকৈ। এতিয়া মানে গৈ আছোঁ এটা বিচত, আবেলি সময়ত আৰু এটা বিচত যোৱা কথা আছে। মানে এতিয়া ইয়াত এটা বিচ আছে য'ত মানে আমাৰ যিটো হোটেল ৰুমটো য'ত আছে তাত এটা বিচ আছে, আৰু আবেলি সময়ত আৰু এটা বিচত যাম বুলি ভাবি আছোঁ। তো যদিহে যোৱা হয় তাৰো আপোনালোকক ভিডিঅ' দেখাম, ভিডিঅ'টো চাই থাকক। তো বলক এতিয়া যাওঁ বাহিৰত, তো ৰুমটো তালা মাৰি পেলাই যাওঁ আৰু। অকল ফাইনেলি আহি গ'লোঁ মানে বিচত। তো আপোনালোক দেখাই চাই থাকক, এইবিলাক বজাৰ বহিছে কাষে কাষে। তো চাই থাককচোন, গোটেইখিনি দেখাই আছোঁ, বৰষুণো দি আছে মানে। বন্ধুসকল এইবিলাক বজাৰ লাগিছে, নাৰিকল, ডাব চাব আছে আৰু এনেকৈ। তো গাড়ীবিলাক ইয়াত মানে শিল আনিছে, কিয় বা নাজানো। তো চাব পাৰে, মানুহ আছে কিন্তু বহুতো মানুহ আছে ইয়াত। মানে চাব মানে এনেকুৱা ইমানেই ধুনীয়া, কি ক'ম আপোনালোকক, মানে আপোনালোকে অনুভৱ কৰিব পাৰিব ইয়াত আহিলে। মই সিদিনাখনে কৈছিলোঁ এটা ভিডিঅ'ত, মানে আমি যিবিলাক ভিডিঅ' দেখাই থাকোঁ তাতকৈ সেইবিলাক মানে আমি দেখুৱাতকৈ আপোনালোকে যদি আহে কেতিয়াবা, তো চাই বহুত ভাল পাব। তথাপিও আপোনালোকক দেখাই আছোঁ, তো চাওক মানুহ আছে বহুতো। তো ঘূৰিম বাৰু, সিফালেও যাম বাৰু, আপোনালোকে প্ৰথমতে ইয়াৰ পৰা আৰম্ভ কৰক। তো চাব পাৰে, সেয়াই হ'ল বংগোপসাগৰ। মানুহ চাওক প্ৰথমতে, চাওক মানে ব্ৰহ্মপুত্ৰ নদীত যিটো নদীত আহি পৰিছে সেইটোৱে হ'ল এইটো সাগৰ, মানে বংগোপসাগৰ। মানে ভাল লাগে কিবা এটা এনেকুৱা সাগৰৰ পাৰত খোজকাঢ়ি, বহুতে বেছি ভাল লাগে। তো সেইটো চাব পাৰে, দাদা সেইটো, আব্বা সেইটো, সেইবিলাক ভাইটি। তো আৰু এনেকৈ সিহঁতেও মানে বহুতো ভাল লাগিছে সিহঁতৰো মানে ইয়াত আহি। তো চাব পাৰে বহুতো মানুহ আছে ইয়াত, বিভিন্ন ঠাইৰ মানুহ আছে ইয়াত, মানে অকল অসমৰে হওক বা বাহিৰৰে হওক, বহুত মানুহ আছে ইয়াত। তো চাব পাৰে, এইবিলাক চাওক, মানে এইটো পাৰৰ পৰা সেইটো পাৰ মানে একেবাৰে নেদেখিয়ে আৰু। সেইটো পাৰে কি আছে আমি নাজানো, মই নাজানো। চাব পাৰে এইবিলাক শিল, মানে এইবিলাক শিল ইয়াত মানে থৈ দিছে আৰু। মানে যিটো মানে সাগৰৰ পাৰটো মানে অকণমান ওখ আছে, মানে কিয় বা এইবিলাক পাৰি দিছে, মানে চাগে মানে মাটিটো নোযোৱাকৈ মানে ইয়াত এইবিলাক পাৰি দিছে আৰু। তো ভাল লাগিছে বহুতে, শিলবিলাক ডাঙৰ ডাঙৰ, বহুতেই ডাঙৰ শিলবিলাক। তো এনেকুৱা বলকচোন আগৰ ফালে যাওঁ আৰু, মানে চাওঁ আৰু আগৰ ফালে। দূৰ দূৰণিৰ পৰা একোৱে দেখা নাপায়। তো বন্ধুসকল ৰাতিও মানে ইয়াত কিবা বজাৰ বহিব বুলি শুনিছোঁ, যদি পাৰোঁ বাৰু ইয়াত দেখাম আহি পেলাই। তো চাব পাৰে, ইয়াত ভিতৰত চাওকচোন, ইয়াত পাৰ্ক চাৰ্ক আছে আৰু এইবিলাক ধুনীয়া পাৰ্ক আছে বাৰু, যাম তাতো একবাৰ। ইয়াত মজা মজা একদম জেগা আছে আৰু দেখাব লগা, গোটেইখিনি দেখাম আৰু আপোনালোকক। তো ইহঁতে বাৰু ফটো মাৰি আছে ইহঁতে ধুনীয়াকৈ। এই মানে এতিয়া তাতে গৈয়ে আছোঁ আৰু আগৰ ফালে, মানে আগৰ ফালে বোলে আৰু ভাল লগা ঠাই আছে। তো সেইবিলাক দেখাম বাৰু। তো হয় দেখিলোঁ ইয়াত মানে ধুনীয়া বহা ঠাই আছে আৰু। তো পাৰ্কতো যাম বাৰু, ওপৰত ধুনীয়া পাৰ্ক এখন আছে, আপোনালোকক কৈছোঁৱে পাৰ্কতো যাম। তো চাই থাককচোন ভিডিঅ'টো। অকল তাত মানে বহিব পাৰি খুব ধুনীয়াকৈ, তাতে বাৰু আমি কেইখনমান ফটো উঠিম তাতে। চাওকচোন বহুতে ধুনীয়া। আৰু এইখন হ'ল পাৰ্ক, মানে ইয়াতো যাম বাৰু, যদি নাই ইয়াত তালা মাৰা আছে, যদি যাব পাৰোঁ বাৰু যাম, কথা নাই। তো বন্ধুসকল এতিয়া তাত মানে বহিব পাৰে, তো তাতো বহিম এতিয়া যাই পেলাই। তো অলপচোন যাওঁ এতিয়া। এইখিনি হয় এইবিলাক বহা ঠাই, ইয়াত বহিব পাৰি মানে খুব ধুনীয়াকৈ। তো চাব পাৰে, তো কেনেকুৱা চাওক, ইয়াত বহিব পাৰি ধুনীয়াকৈ। অকল এই হ'ল আৰু বাগা বিচ বুলি ক'লে এয়াই আৰু। তো চাওক, তো
আকৌ বৰষুণ আৰম্ভ হ'ল মানে তো এই আৰু কি দেখাম আৰু আপোনালোকক ইয়াত গধূলি বাৰু দেখাম আৰু আপোনালোকক এখন নতুন বীজ দেখাব লগা আছে। বৰষুণ কমিল তো সেইবাবে আকৌ আহিলোঁ এবাৰ। তো চাব পাৰে ইয়াত ঘোঁৰাও আছে মানে আপোনালোকে যদি বিচাৰে তো ইয়াত ঘোঁৰাটো উঠিব পাৰে এনেকৈ তো চাব পাৰে। তো এই আৰু এনেকৈ ঘোঁৰাত উঠি পেলাই গোটেই মানে হেৰিখন ঘূৰিব পাৰে আৰু গোটেই উপকূলখন ঘূৰিব পাৰে। ইয়াত মানে ফটো উঠিলোঁ তাৰপিছত এনেকৈ ভিডিঅ' চিডিঅ' বনালোঁ অলপ বনাই পেলাই এতিয়া ইয়াত মানে ওচৰে ঘূৰি আছোঁ মানে তাকে ভাবি আছোঁ মানে ইয়াত মৰ্ণিং ৱাক কৰিব কিমান ধুনীয়া লাগিব চাগে ৰাতিপুৱা ইয়াত। তো বাৰু ৰাতিপুৱাৰো মানে সুবাস ল'ম বাৰু যদি পাৰোঁ ইয়াত মানে যিহেতু থাকিমেই ইয়াত কাষতে থাকিম ইয়াত তো সেইবাবে ৰাতিপুৱা মানে আহিম এবাৰ। তো বহুতেই ভাল লাগিছে বন্ধুসকল কি ক'ম আপোনালোকক আৰু বন্ধুসকল এতিয়া মানে নামিম আমি তলত নামিম মানে মই সেইকাৰণে হাফ পেণ্ট লগাই আহিলোঁ। তো এতিয়া নামিম মানে সাগৰত মানে পানী এতিয়ালৈকে লাৰা নাছিলোঁ মই টাচ কৰা নাছিলোঁ কিন্তু এতিয়া নামিম সাগৰত। তো এতিয়াই অৰিজিনেল মজা আহিব। বহুতেই মানুহ আছে তো চাই থাককচোন ইয়াৰ পৰা বন্ধুসকল কিমান মানুহ আছে ইয়াত চাওক। অলপ বহিছোঁ ইয়াত তো অকণমান দেৰিকৈ নামি আছোঁ আৰু তলত তো চাই থাকক ভিডিঅ'টো। তো বন্ধুসকল চাব পাৰে ফাইনেলি আহিলোঁ ইয়াত তলত। তো বহুত ভাল লাগিছে ইয়াত। তো বহুতেই ভাল লাগিছে আৰু ইয়াত তো চাব পাৰে। তো আমি ইয়াত এনজয় কৰি আছোঁ চাব পাৰে। এতিয়া ইয়াত আছোঁ পানীতে তো আৰু বেছি বাৰু ভিডিঅ' কৰি নাথাকোঁ অলপমান মই অকণমান এনজয় কৰোঁ মানে মোবাইলটো যিহেতু ৱাটাৰপ্ৰুফ নহয় তো লগ পাই আছোঁ অকণমান পিছত। তো মোবাইলটো এতিয়া মানে ছাইডত থৈ দিওঁ তো লগ পাই আছোঁ অকণমান পিছত। চাব পাৰে এয়া মানে ধেমালি কৰি আছে তো চাব পাৰে। তো বন্ধুসকল এতিয়া চাব পাৰে ঘোঁৰাত উঠিছোঁ। তো মই তলৰ পৰা বাৰু ভিডিঅ' কৰিব পৰা নাই ওপৰৰ পৰা কৰি আছোঁ। তো চাব পাৰে ঘোঁৰাত উঠি আছোঁ। তো বন্ধুসকল এতিয়া আহিলোঁ মানে পাৰ্কত মানে দিনটো ঘূৰিলোঁ। তো ঘূৰি পেলাই মানে এতিয়া দীঘা পাৰ্ক চাব আহিছোঁ। এইখন হ'ল মানে দীঘাতে থকা মানে একেলগে থকা পাৰ্ক। তো ৰাতি আহিছোঁ চাব আৰু তো চাব পাৰে খুবেই ধুনীয়া বহুত বিউটিফুল। পাৰ্কখন চাই তো পাৰ্কখন আপোনালোকক দেখাই আছোঁ। ৰাতি হোৱাৰ বাবে ইমান ভালকৈ মোৰ মুখখন ক্লিয়াৰ অহা নাই কিন্তু বহুত ধুনীয়া আৰু পাৰ্ক আপোনালোকক মানে দেখাই আছোঁ ৰ'ব পিছফালে বেক কেমেৰা আপোনালোকক দেখাই আছোঁ। তো বন্ধুসকল এইবিলাক চাব পাৰে মানে সৰু সুৰা ল'ৰা ছোৱালী মানে খেলা ধূলা কৰা বিভিন্ন বস্তু আছে। তো ইফালে এনেকৈ মানে ৰাতি হোৱাৰ বাবে ভিডিঅ'টো ইমান ক্লিয়াৰ হোৱা নাই তথাপিও মই মানে ৰাতি আহিছোঁ তো সেইবাবে মানে ইয়াত কৰি আছোঁ ভিডিঅ'। তো চাব পাৰে ইয়াত ধুনীয়াকৈ মানে আছে লিখা আছে লাভ থিচুগাৰ খুব ধুনীয়াকৈ মানে ইয়াত মানে ডিজাইন কৰি থৈছে আৰু ভাল লাগিছে। তো ইফালে চাব পাৰে এইটো এটা ৰাস্তা গৈছে। তো বন্ধুসকল বেছি ভিডিঅ'টো মানে ভাল হোৱা নাই মানে পাৰ্কত মানে যিহেতু ৰাতি হৈছে। তো এই বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিবলৈ ওলাইছোঁ। তো যদি বন্ধুসকল ভিডিঅ' চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো বন্ধুসকল আজিলৈ বাই বাই। তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। তো বাই বাই।